কি ধ্বংসৰ আনীতি নাম অন্ত বিশ্বকৰ্মাই যদি এইখন পঞ্চায়তৰ পৰা টিকট নেপায় এইখন পঞ্চায়ত বিজেপি দল কোনো নিৰ্বাচন খেলিব নোৱাৰে কিন্তু পৰন্তু শব্দবিলাক মোৰ ডিস্কনাৰীত নাই স্যার ডিস্কনাৰী নহয় ডিক্সনাৰী যিকোনো মূল্যত মই টিকট পাবই লাগিব 5 লাখ 10 লাখ যি লাগে মই দিম বালু হয় স্যার কমলক 10 লাখ টকা দিয়া ঠিক আছে স্যার ঠিক আছে বালু ইয়েস স্যার 15 তাৰিখে জালিম লোচন দিব যাব লাগে স্যার জালিম লোচন নহয় নমিনেশন প্ৰণৱ দা ৰঞ্জিত কি হ'ল আজি বৰ দলে বলে আহিলি যে আমি এটা উদ্দেশ্য লৈ আছিলোঁ হয় নেকি কি উদ্দেশ্য লৈ আহিছিলা বাৰু কোৱাচোন আপুনি এবাৰ খেলিব লাগিব পাবজি খেলিব নেকি এই নহয় ডাবুল গুটি কথাহে কৈছে সেই চুপ থাক ৰঞ্জিতে কথাষাৰ ঠিকেই কৈছে আপুনি এবাৰ ইলেকশ্যনত নামিব লাগিব মোৰ আজিকালি সমাজৰ প্ৰতি শ্ৰদ্ধাই নাইকিয়া হৈ গ'ল ভাল কাম কৰিলেও বেয়া হোৱাই হয় চাওক অৰ্ণৱ দা সমাজত ভাল বেয়া মানুহ থাকেই আপুনিয়ে যদি আঁতৰি যায় আমিনো কাক লৈ আগবাঢ়ি যাম ঠিক আছে তোমালোকে কৈছা যেতিয়া কাইলৈৰ পৰা নিৰ্বাচনৰ প্ৰচাৰত লাগি যোৱা ঐ পাই গ'লো মাল ক'তনো মাল সৌ কিজিন নাই দেখা নি সেই বুই কিজন মাল হয় না সেইটো মালৰ কথা কোৱা নাই নহয় নিৰ্বাচনৰ সময়ত বুজিয়ে নেপাওঁ তহঁতি বৈ আইসকল নমস্কাৰ নমস্কাৰ তই এবাৰ নিৰ্বাচন খেলিছো নহয় আপোনালোকৰ আশীৰ্বাদ বিচাৰি আহিছো আকৌ আমিনো কি আশীৰ্বাদ দিম আমাৰ নিজৰ একো নাই এই আপোনালোকে চিন্তা নকৰিবচোন মোক এবাৰ জিকিব দিয়ক অৰ্ণৱে যেনেকৈ যে মদ চুলাই গাঁৱত বন্ধ কৰিলে মই গোটেইখিনি মুকলি কৰি দিম আপোনালোকে বিকি থাকিব খাই থাকিব যিমান যি কৰিব আছে মই আচং নহয় ঠিকে কৈছে পিছে কিবা এটি দি যোৱা হ'লে ভালে আছিলে এই কিনো দিম গোটেই দিওঁতে মেলোতে শেষেই হ'লচোন ৰচোন কিবা এটা আছে নেকি এই 100 টকা পইচাকে ল ঠিক আছে আইসকল আহিছো দেই ভোটকেইটা দিবি তোমালোক আহিলা কোৱাচোন কোৱা এতিয়া প্ৰচাৰ কেনেকুৱা চলিছে প্ৰচাৰ মানে হয়তো আপোনাৰ বিষয়ে অপপ্ৰচাৰ চলাই আছে কথা এষাৰ আছে নহয় আপোন ভালে জগত ভাল সিহঁতে যিমান অপপ্ৰচাৰ চলালেও আমি জিকিমে সত্য সদায় জয় কলিযুগ হয় অৰ্ণৱ দা কথা এটা নহয় আপোন বেয়াই জগত ভাল অজিতে ঠিকেই কৈছে কলিযুগত সত্য জয় নহয় মিছাই জয় চোৱা সত্য পথত অলপ কষ্ট হয় কিন্তু শেষত সকলো ঠিক হৈ যায় চাওক অৰ্ণৱ দা আপোনাৰ এই সত্যবাদী কথা কিন্তু মোৰ হজম নহয় মই কিন্তু অন্তৰ সকলো অন্ত কৰি পেলাম নাপায় নহয় তেনেকুৱা কথা ক'বলৈ চেণ্ডেলযোৰ ইমান লেতেৰা কাপোৰ এখনো নাই পায় স্যার কবাল যায় নেকি ইমান শুটিংত নেজানা নেকি ইনজেকশ্যনৰ বতৰ চলি আছে তই কথা ক'ব আহিছ হা স্যার ইনজেকশন নহয় ইলেকশন বল কিয়া ঐ বুঢ়া বাবু কেলে নাই ভালে আছ কনকো নাহি আৰু ভাল কি হ'লনো এইবাৰ খেতি ভাল নাই হ'লে বোকা পানী কষ্ট কৰিকে কোনো লাভ নাই মুঠে আচ্ছা মোক এবাৰ জিকাই দেচোন যদি চিন্তাই নকৰিবি গোটেই পথাৰত তোৰ টাইলছে লগাই দিম একেবাৰে মানে ফাটাফাটি হ'ব আৰু এবাৰ অঁ বাবু তোকে এবাৰ জিতাইকে দেখবই কি বলে বুঝিয়ে নাই এতিয়ালৈকেতো ঠিকেই দেখিছোঁ কি ক বাবলু স্যার ইমান সহজো নহয় তোৰ মুখত অকল ভল্টিভ কথাবিলাকে থাকে স্যার ভল্টিভ নহয় নেগেটিভ মিষ্টাৰ অৰ্ণৱ আপোনাৰ নিচিনা সৎ আৰু নিষ্ঠাৱান ব্যক্তি এনেকৈ ঘৰে ঘৰে ভোট বিচৰাটো ভাল নাপায় কিন্তু সৎ আৰু নিষ্ঠাৰ শব্দবিলাক আপোনাৰ লেখীয়া আৱৰ্জনাৰ মুখত শোভা নাপায় মিষ্টাৰ অৰ্ণৱ ডিফাইন ইয়ৰ লেংগুৱেজ স্যার রিফাইন ইয়ৰ ল্যাঙ্গুৱেজ নহয়
মাইণ্ড ইয়ৰ লেংগুৱেজ। চুপ থাক। শব্দবিলাক সীমাবদ্ধ হ'লে ভাল। আইনৰ সীমা উলংঘা কৰি জীৱন যাপন কৰি থকা ব্যক্তিৰ মুখত আজি হঠাৎ সীমাৰ কথা কাউৰীৰ মুখত কুলিৰ মাত যেন লাগিল। মিষ্টাৰ অৰ্ণৱ, আপুনি কি ক'ব বিচাৰিছে? সত্য সদায় অপ্ৰিয় মিষ্টাৰ অন্ত। অসমৰ কোনখন থানাত আপোনাৰ অপকৰ্মৰ বায়'ডাটা নাই? বাংলাদেশলৈ গৰু ছাপ্লাই কৰা, গড় হত্যা ইত্যাদি অপৰাধত আপুনি কিমানবাৰ জেলৰ ভাত খাবলগীয়া হোৱা নাই? মোৰ ব্যৱসায়ৰ পৰা বহুত মানুহৰ ঘৰ পৰিয়াল চলি আছে। বাকী জেলৰ কথা, জেলৰ নিচিনা পবিত্ৰ ঠাই মই ভাবোঁ এইখন পৃথিৱীতে নাই। কাৰণ ভগৱান শ্ৰীকৃষ্ণও জেলতে জন্মগ্ৰহণ কৰিছিল। পাৰিলে আপুনি গৈ আহিব। আপুনি যাক ব্যৱসায় বুলি কৈছে সেইটো ব্যৱসায় নহয়, আৰু আপোনাৰ অপকৰ্মৰ মাজত ভগৱানক নানিব। মোৰ ব্যৱসায়ক অপমান নকৰিব। ব্যৱসায় সদায় ব্যৱসায় হয়। ভুল হৈছে মিষ্টাৰ অন্ত। ব্যৱসায়টো মানুহে বিচনাটো কৰে, কিন্তু সেই ব্যৱসায় মৰ্যাদা নাপায়। হ'ব হ'ব, বাদ দিয়ক। মহৎ লোকৰ মহৎ বাণী। যুগ পৰিৱৰ্তন হৈছে। যুগ পৰিৱৰ্তন হ'লে সততা আৰু নিষ্ঠাৰ মূল্য শেষ হৈ নাযায়। আপুনি ভাবিছে নেকি মোৰ অপকৰ্মৰ কথা কৈ ৰাইজৰ পৰা ভোট পাম বুলি? লোকৰ পিঠাই বিহু পতাৰ কথা ভুলতো নেভাবিব। বাঘ ভোকত মৰি যায়, কিন্তু কেতিয়াও ঘাঁহ নাখায়। মোৰ সৎকৰ্ম আৰু দলৰ নীতি আদৰ্শৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আপোনাৰ সৎকৰ্ম, গাঁৱত মদ চুলাই বন্ধ কৰি আপুনি ভাবিছে নেকি ৰাইজৰ সঁহাৰি পাম বুলি? আপোনাৰ বহুত ডাঙৰ ভুল হ'ব মিষ্টাৰ অৰ্ণৱ বৰা। কাৰণ কলিযুগ হয়, কলিযুগ। কলিযুগত সৎকৰ্মত ধকাই ধকা আৰু অপকৰ্মত টকাই টকা। টকাই চব কাম কৰিব নোৱাৰি অন্ত ডাঙৰীয়া। আপোনাক ধ্বংস দিবলৈ মোৰ টকাই যথেষ্ট হ'ব মিষ্টাৰ অৰ্ণৱ বৰা। আজিকালি টকাৰ জোৰত ইলেকশ্যন জিকিব নোৱাৰি। আপুনি মোৰ ৰাজনীতি চাল বুজি নাপাব মিষ্টাৰ অৰ্ণৱ ডাঙৰীয়া। ৰাজনীতি কিবা চুলাই মদৰ দোকান নহয়, য'তে খুলিব তাতে চলিব। ৰাজনীতি কৰিব হ'লে ধন জন আৰু বাহুবল তিনিটাৰো দৰকাৰ হয়। আপোনাৰ নিচিনা মানুহৰ ৰাজনীতিৰ দক্ষতাটো একেবাৰে নাই। হ'ব পাৰে আপুনি এজন দক্ষ ব্যক্তি, কিন্তু যোগ্য নহয়। দক্ষতা আৰু যোগ্যতাৰ মাজত ডিফাৰেঞ্চ মোক নুবুজাব। ছাৰ প্ৰিফাৰেঞ্চ নহয়, ডিফাৰেঞ্চ। 12 তাৰিখলৈকে অপেক্ষা কৰক মিষ্টাৰ অৰ্ণৱ ডাঙৰীয়া। চাই ল'ব, চুলাই কা চুলাই পানী কা পানী হৈ যাব। ছাৰ চুলাই কা চুলাই পানী কা পানী নহয়, দুধ কা দুধ পানী কা পানী। বেছি জানা, চব থাক।